How to avoid distractions in student life? পঢ়াৰ সময়ত ফোকাস কেনেকৈ কৰিম? পঢ়াৰ সময়ত ফালতু বিচাৰখিনি মগজুৰ পৰা বাহিৰ কৰি কেনেকৈ নিজৰ পঢ়াত 100% মনোযোগ দিব পাৰি এই গোটেই ভিডিঅটো এইটো টপিকৰ ওপৰতে আছে। আপুনি পঢ়ি আছে বা যি কামে কৰি আছে য'ত আপোনাৰ মনোযোগ দিয়াৰ খুবেই প্ৰয়োজন আছে সেই সকলোতে এই ভিডিঅটোৱে আপোনাক মনোযোগ দিবলৈ শিকাব। তেন্তে সময় নষ্ট নকৰি আমি আহোঁ আমাৰ প্ৰথম টপিকটোলৈ। কণ্ডিশ্যন এটাই যে এই ভিডিঅটোক মনোযোগেৰে বুজিবলৈ চেষ্টা কৰিব। লাইক শ্বেয়াৰ ইমান ইম্পৰ্টেণ্ট নহয়, কেৱল নিজৰ প্ৰয়োজন পূৰণৰ কাৰণে আপোনালোকে এই ভিডিঅটো চাওক আৰু বুজিবলৈ চেষ্টা কৰক। তেন্তে প্ৰথমতে আহোঁ আমি কনচেন্ট্ৰেশ্যন কি হয়। আপোনাৰ যিমান থট প্ৰচেছ আছে তাক এটা বস্তুতে লগোৱাৰ এটা কোৱালিটি এইটো আমি প্ৰাপ্ত কৰিব লাগিব যাতে আমি নিজৰ অধ্যয়ন ভালদৰে কৰিব পাৰোঁ। কিন্তু কেনেকৈ? যেতিয়াই আপুনি কনচেন্ট্ৰেট কৰিব বিচাৰে তেতিয়াই কনচেন্ট্ৰেশ্যনৰ দ্বিতীয়টো ভায়েক যিটো কনচেন্ট্ৰেশ্যনৰ শত্ৰু হয় তাকো লগতে লৈ যাব লাগিব। তাৰ নামটো হৈছে ডিষ্ট্ৰেকশ্যন। ধ্যান দি শুনিব। যিদিনা আপুনি আপোনাৰ থট প্ৰচেছৰ পৰা ডিষ্ট্ৰেকশ্যন সম্পূৰ্ণৰূপে আঁতৰাই দিব সেইদিনাই পৰাই আপুনি আপোনাৰ পঢ়াত আৰু কামত সম্পূৰ্ণ মনোযোগ দিব পাৰিব। সেইকাৰণে মই কনচেন্ট্ৰেট কৰিব পৰা ক্ষমতাটোক বুজাবলৈ দুটা ভাগত ভগাই লৈছোঁ। প্ৰথমটো নিজৰ বিচাৰ বিবেচনাৰ পৰা সকলোবোৰ ডিষ্ট্ৰেকশ্যন দূৰ কৰা আৰু দ্বিতীয়তে আহিব যেতিয়া ডিষ্ট্ৰেকশ্যন আঁতৰি যাব কনচেন্ট্ৰেশ্যনত কেনেকৈ ধ্যান দিম। এই দুইটা ভাগ এইটো ভিডিঅ'ৰ ভিতৰতে আছে। তেন্তে প্ৰথমে আমি খেদোঁ ডিষ্ট্ৰেকশ্যনটো। যেনেকৈ কনচেন্ট্ৰেশ্যনৰ মিনিংটো হৈছে এটা বস্তুতে সম্পূৰ্ণ ধ্যান লগোৱাৰ এটা কেপাচিটি। তাৰে শত্ৰু ডিষ্ট্ৰেকশ্যনৰ মিনিংটো হৈছে এনেকুৱা এটা বস্তু যি আপোনাক আপোনাৰ প্ৰধান কাম পঢ়া শুনা অধ্যয়নৰ পৰা আপোনাৰ ধ্যানটো আঁতৰাই দিয়া। এই ডিষ্ট্ৰেকশ্যন দুই প্ৰকাৰৰ হয়। এটা কণ্ট্ৰল কৰাটো বহুত সহজ, কিন্তু আনটো কণ্ট্ৰল কৰিবলৈ হ'লে আপোনাৰ চামাজধাৰী দেখাব লাগিব। তো প্ৰথম প্ৰকাৰৰ যি ডিষ্ট্ৰেকশ্যন হয় সেইটো হৈছে এক্সটাৰ্নেল, আপোনাৰ চাৰিওফালৰ ডিষ্ট্ৰেকশ্যন যাক কণ্ট্ৰল কৰাটো বহুত সহজ। কিন্তু দ্বিতীয়টো হৈছে ইণ্টাৰনেল ডিষ্ট্ৰেকশ্যন যাক কণ্ট্ৰল কৰাটো অলপ দিগদাৰ হয় কিন্তু ভাল লাগিব। শুনকচোন আৰু চাওক। এক্সটাৰ্নেল ডিষ্ট্ৰেকশ্যন কোনবোৰ হয়? মানি লওক আপুনি এডোখৰ ঠাইত বহি পঢ়ি আছে, বেলেগ এটা ৰুমত টিভি চলি আছে, আপোনাৰ ডিষ্টাৰ্ব হৈছে, আপুনি উঠি গ'ল টিভি বন্ধ কৰিলে, আপোনাৰ যি এক্সটাৰ্নেল ডিষ্ট্ৰেকশ্যন আছিল তাতে শেষ হৈ গ'ল। আকৌ আপোনাৰ মোবাইলত বাৰে বাৰে ন'টিফিকেশ্যন আহি আছে, আপুনি তাৰ ডাটা অফ কৰি দিয়ে আৰু চাইলেণ্ট কৰি দূৰত থৈ দিলে, তাতে আপোনাৰ যি এক্সটাৰ্নেল ডিষ্ট্ৰেকশ্যন আছিলে শেষ হৈ যায়। বহুত সহজ হয় এক্সটাৰ্নেল ডিষ্ট্ৰেকশ্যনটোক শেষ কৰিবলৈ। এতিয়া আহোঁ ইণ্টাৰনেল ডিষ্ট্ৰেকশ্যনটোলৈ। তাই মোক ধোকা দিলে, তাইৰ লগত মোৰ কাজিয়া হৈ গ'ল, তাইৰ লগত মোৰ 5 ঘণ্টা ধৰি কথা পাতিবলৈ মন যায়, নহ'লে আপোনাক কোনোবাই ভয় খুৱাই দিলে, পৰীক্ষাৰ ভয় লাগিছে, সপোনৰ ওপৰত সপোন দেখিছে বহি বহি, পস্তাৱা হৈছে, মই সময় বৰবাদ কৰি দিলোঁ। তাৰমানে আপোনালোকৰ বিচাৰ বিবেচনাৰ যি চুনামি আছে ন সেইটোৱে হৈছে আপোনাৰ ডিষ্ট্ৰেকশ্যন। সেইকাৰণে আপোনাৰ যিটো থট প্ৰচেছ হয় ন সেইটো চেঞ্জ কৰিব লাগিব। সেইটো কেনেকৈ কৰিব? এই ভিডিঅ'টোৰ মোৰ কেন্দ্ৰবিন্দু এইটোৱেই। আপোনাৰ দুখন হাতত দুটা অপশ্যন আছে, ডিচিশ্যন আপোনাৰ হাততে আছে। ফাৰ্ষ্ট চইচ, প্ৰথমতে আপোনাৰ লগত গোটেই জীৱনটোত অতীতত যি হ'ল আজি যি হৈছে যাৰ কাৰণে আপোনাৰ বিচাৰ বিবেচনা উলট পালট হৈছে আপোনাৰ বিচাৰ তাত যায়। এইটোৱে আপুনি সেইখিনিক লৈ বহি থাকক। কাৰণ অতীত আৰু ভৱিষ্যত এনেকুৱা এটা বস্তু হয় যিটো কাল বিচাৰ কৰি থাকোঁতেই যায়, বৰ্তমানত নহয় এইবোৰ। যদি আপুনি অতীত আৰু ভৱিষ্যতৰ মাজত লটকি থাকিব বিচাৰে তেন্তে আপুনি কৰিব পাৰে। এই বছৰ, অহা বছৰ, 5 বছৰ, 10 বছৰ, গোটেই জীৱনটোৱেই আপুনি দুনিয়াখনক ব্লেম কৰিব পাৰে। বেলেগৰ বিষয়ে ভাবি থাকক। আপুনি য'ত আছে ন আজি তাতেই থাকি যাব। ছেকেণ্ড চইচ, যিটোত চলিউশ্যন আছে, ধ্যান দি শুনিব। আপোনাৰ লাইফত যি যেনেকুৱা প্ৰকাৰৰ ডিষ্ট্ৰেকশ্যন আছে, ডিষ্টাৰবেঞ্চ আছে, ইণ্টাৰনেল ডিষ্ট্ৰেকশ্যন আছে, ইম'চনেল ডিষ্ট্ৰেকশ্যন আছে, মেণ্টেল ডিষ্ট্ৰেকশ্যন আছে, সেইটো আপোনাৰ লাইফত আপোনাৰ থটছত কেনেকৈ আহিলে? আপোনাৰ অতীতৰ কাৰ্যকলাপৰ পৰা। আপুনি অতীতত যিখিনি কাম কৰিছে, যেনেকুৱা মানুহৰ লগত উঠা বহা কৰিছিল, আপোনাৰ যি যি লাফৰা আছিলে লাহে লাহে তাৰ ৰিজাল্ট আহিবলৈ আৰম্ভ কৰে। আপুনি কোনোবা এটা সময়ত তেনেকুৱা কৰিবলৈ ভাবিছিলে, এই ভাৱধাৰা কামলৈ ৰূপান্তৰ হ'ল আৰু যেতিয়া কাম হ'ব তাৰ ফলটো পাবই, ৰিজাল্টটো আহিব, আপোনাৰ ওচৰতে আহিব। আপুনি এইটো ভাবিব লাগে আপোনাৰ মনটো যি কাৰণত মনোযোগ বহা নাই, নহ'লে আপোনাৰ পঢ়াত মন বহা নাই, এই সকলোবোৰ আপোনাৰ জীৱনত যি আজিলৈকে হ'ল তাৰ উদাহৰণস্বৰূপেই আপোনাৰ ওচৰত আহে আৰু মনোযোগ বিচ্ছিন্ন কৰে। সেইকাৰণে আজি আপুনি যি কৰিছে তাৰ ৰিজাল্টৰ কাৰণে কালি আপুনি ৰেডি থাকিব লাগিব। হৈ গ'ল কাৰণ আপোনাৰ চিন্তাধাৰা সলনি হৈ গ'ল। ফাল্টু বস্তুবোৰ চিন্তাধাৰাৰ কথা মই নাভাবোঁ। যদি মই আজি ফাল্টু কথাবোৰ ভাবোঁ তেন্তে ইয়াৰ ফল মই অহাকালি ভুগিম। আৰু যিবোৰ অলৰেডি আপোনাৰ লাইফত ডিষ্ট্ৰেকশ্যনছ আছে যেনে ৰিলেশ্যনশ্বিপত, ইয়াৰ বিষয়ে এইটোৱে ভাবিব লাগে যে এতিয়ালৈকে যি হৈছে তাৰ ৰেছপনচিবল মই নিজে হয়।
মোৰ যি ধ্যান বহা নাই তাৰ ৰেছপঞ্চিবলো ময়ে হয় যেতিয়া মই সকলোবোৰ ৰেছপঞ্চিবল হওঁ তেন্তে মই নিজকে মাফো কৰিব পাৰোঁ কাৰণ আজিলৈকে যিখিনি হ'ল মইতো কেতিয়াও সলনি কৰিব নোৱাৰোঁ পৰীক্ষাত নম্বৰ কম আহিলে মই ফেইল হৈ গ'লোঁ দেউতাই মোক গালি দিলে এইবোৰতো মই কেতিয়াও সলনি কৰিব নোৱাৰোঁ তেন্তে ইয়াৰ বিষয়ে ভবাটো একেবাৰে অৰ্থহীন মই সেইবোৰৰ বিষয়ে ভাবিবও নালাগে আজিৰ পৰা আপুনি নিজৰ মনত এটা কথা নিশ্চিত কৰিব লাগে যে এতিয়াৰ পৰা মই ভাল কাম কৰিম নিজৰ কামৰ লগতহে মতলব ৰাখিম মই সকলো ধৰণৰ ইণ্টাৰনেল ডিষ্ট্ৰেকশ্যনখিনি কণ্ট্ৰল কৰিব পাৰোঁ এনেকৈ আপুনি নিজৰ মনটোক বুজাব লাগে আৰু আপুনি যেতিয়া ডেইলি এনেকৈ কৰিব এনেকৈ ভাবিব তেতিয়া আপোনাৰ যি ইণ্টাৰনেল ডিষ্ট্ৰেকশ্যন আছে ন সেইবোৰ নিজে নিজে নাইকিয়া হৈ যাব যেতিয়া আপুনি আপোনাৰ সকলো ধৰণৰ ডিষ্ট্ৰেকশ্যন কম কৰি ল'লে তাৰ পাছত আহিব কনচেনট্ৰেশ্যন এটাই ভাবিব আজি মই যি কাম কৰিম যি পঢ়িম তাৰ পৰিণামস্বৰূপ মোৰ ওচৰত কালি আহিবই সেয়েহে যি হওক মোৰ যি থট প্ৰচেছ আছে ন কেৱল মাত্ৰ পঢ়াতেই লগাম মোৰ কামতে লগাম শেষত মোৰ লগত আপোনালোকেও ক'ব মই পঢ়িব পাৰোঁ মই কনচেনট্ৰেট কৰিব পাৰোঁ মোৰ কাৰণে ফাল্টু বিচাৰ বিবেচনাৰ পৰা আঁতৰ হোৱাটো অত্যন্ত দৰকাৰী মোৰ কাৰণে ফ'কাছ কৰাটো অত্যন্ত দৰকাৰী মোক অকল বৰ্তমানত এই ধ্যান দিব লাগে মই কেৱল বৰ্তমানটোক সলনি কৰিহে ভৱিষ্যতটোক সলাব পাৰিম মই আজিৰ পৰাই ধ্যান হেৰুৱাৰ বস্তুবোৰ মোৰ পৰা আঁতৰ কৰিম মই আজিৰ পৰাই নিজৰ লক্ষ্যৰ প্ৰতি ইমানদাৰ হ'ম যি ফল মোক লাগে তাৰ কাৰণে ইমানদাৰ হোৱাটো অতি প্ৰয়োজন মই পঢ়িব পাৰোঁ বহুত ভালদৰে পঢ়িব পাৰোঁ আৰু মই এইটো কৰি দেখামেই যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে ধন্যবাদ